আজিৰ দিনটো আমাৰ সত্ৰৰ বাবে এটি বিশেষ দিন। তো হেল্ল' গাইজ, গুড মৰ্ণিং। আকৌ এটি মিনি ভ্লগৰতে আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি হ'ল আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্মোৎসৱ। আৰু সেয়েহে আমাৰ সত্ৰত আজি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তো পুৱাই পুৱাই মই আৰু মিষ্টাৰ ইণ্ডিয়া আহি পালোঁ আমাৰ সত্ৰলৈ। তো এইফালে আহিয়ে আমি ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰিলোঁ। তো প্ৰত্যেক বছৰে আমাৰ ইয়াতে এনেদৰে ভাগৱত ভ্ৰমণ কৰে গোটেই গাঁওখনতে। আৰু এই আপোনালোকে দেখা পোৱাৰ দৰে এই ভাগৱত ভ্ৰমণত সৰুৰ পৰা ডাঙৰলৈ সকলোৱে ইয়াতে অংশগ্ৰহণ কৰে। ইফালে জেঠাহঁতে আকৌ ৰাইজৰ বাবে খিচাৰি বনাই আছে। তো ভাগৱত ভ্ৰমণ কৰি আহি আমি সকলোৱে এয়া খিচাৰি খালোঁ। এইফালে আকৌ আজিৰ দিনটোৰ মুখ্য কাৰ্যসূচী হিচাপে আমাৰ ৰাম বিজয় নাটখন প্ৰদৰ্শন কৰা হ'ব। আৰু সেয়েহে ভাওনাৰ সমূহ কলা কৌশলে ৰেডি হ'ব ধৰিছে। ইফালে মোৰ মেকআপ ৰেডি। তো কেনে লাগিছে জনাব। আৰু ভাওনাখনৰ ভিডিঅ' আহি আছে, তো চাবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই।